আপুনিও এজন বীৰ, আপুনিও এজন হিৰো, কিন্তু আপুনি এই শব্দবোৰৰ মৰ্যাদা পোৱা নাই, যাৰ কাৰণ একমাত্ৰ আপুনি। আৰু যদিও মৰ্যাদা পাইছে, তাৰো একমাত্ৰ কাৰণ আপুনি। চ' বন্ধুসকল, মোৰ নাম কৌশিক চৰকাৰ আৰু আপোনালোকে চাই আছে কৌশিক ফেক্টছ। তো বন্ধুসকল, আহক আজিৰ এই গুৰুত্বপূৰ্ণ মটিভেশ্যনেল ভিডিঅ'টি আৰম্ভ কৰোঁ। বন্ধুসকল, এই পৃথিৱীত কোনো বীৰ বা হিৰো হিচাপে জন্মগ্ৰহণ কৰা নাই। তেওঁলোকৰ সপোন, তেওঁলোকৰ ইচ্ছা শক্তি, কৰ্মবল আৰু আত্মবিশ্বাসৰ দ্বাৰা তেওঁলোক এজন বীৰ বা এজন হিৰো হিচাপে মৰ্যাদা লাভ কৰিছে। ঠিক তেনেকৈ আপুনি আনৰ দৰে জন্মগ্ৰহণ কৰিছে, কিন্তু আপোনাৰ পৰিচয় তেওঁলোকৰ দৰে নহয়। আপোনাৰ পৰিচয় সাধাৰণ এজন ব্যক্তি। আপোনাৰ পৰিচয় সাধাৰণ ব্যক্তি হোৱাৰ কাৰণ আপোনাৰ ইচ্ছা শক্তি, আত্মবিশ্বাস আৰু কৰ্মবল। আপুনি সপোনটো ঠিকেই দেখিছিল, কিন্তু আপোনাৰ ইচ্ছা শক্তি, আত্মবিশ্বাস আৰু কৰ্মবলৰ সঠিক ব্যৱহাৰ কৰা নাই, যাৰ বাবে আপোনাৰ পৰিচয় এজন সাধাৰণ ব্যক্তি। বীৰ বা হিৰো লিষ্টত নাম লিখাবলৈ হ'লে এতিয়াই জাগি উঠক আৰু এতিয়াই ইচ্ছা শক্তি, আত্মবিশ্বাস আৰু কৰ্মবল বৃদ্ধি কৰক আৰু এতিয়াই যুদ্ধস্থলত নামি যাওক। আপোনাৰ ইচ্ছা শক্তি, আত্মবিশ্বাস আৰু কৰ্মবলক অস্ত্ৰ হিচাপে লৈ আগুৱাই যাওক আৰু আগত অহা বাধাবোৰক শত্ৰু হিচাপে লৈ সেই অস্ত্ৰৰে পৰাজিত কৰি আগুৱাই যাওক। মোৰ বিশ্বাস আপুনি শীঘ্ৰেই জয়ী হ'ব আৰু বীৰ বা হিৰো লিষ্টত আপোনাৰ নাম নিঃসন্দেহত জিলিকিব। তো আজি এইখিনিয়ে। থেংকছ ফৰ ৱাচিং। যদি ভিডিঅ'টো ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম আন এটা ভিডিঅ'ত। তেতিয়ালৈ টেক কেয়াৰ, বাই বাই।